আমি মানে এতিয়া প্ৰশ্ন সুধিম আজি ফাৰ্ষ্ট সিৰিজৰ তো ইফালে বাবুৰ নাম কি মোৰ নাম হিৰঞ্জ্যোতি নাথ কি পঢ়ি আছা এবাৰ 6 6 তোমাক এটা মই প্ৰশ্ন সুধিম মানে সৰু প্ৰশ্ন সুধিম তুমি যদি উত্তৰ দিব পাৰা তোমাক এটা সৰুকে চকলেট দিম স্বৰবৰ্ণৰ আখৰ কেইটা 11টা ধুনীয়া বাবুৰ মানে আমাৰ শুদ্ধ উত্তৰ দিছে আজি প্ৰথম হেৰিতে তো বাবুলে এইটো চকলেট আৰু ওকে আমাৰ মানে আৰু এজন ল'ৰা আহিছে টিউচনত যাবলৈ আৰু আমি ইয়াক সুধিম আজি প্ৰশ্ন তো বাবু কি নাম তোমাৰ নমস্কাৰ মই দীক্ষুনাথ কি শ্ৰেণীত এবাৰ 7 7ত আৰু তুমি মানে কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিলে মানে ভাল পাবা কোৱাচোন খেল চোৱা মানে বহুত তো ৰাইজ ই মানে খেল চাই আমি মানে ৰিচেণ্টলি হৈ যোৱা IPL-ৰে এটা প্ৰশ্ন সুধি দিওঁ চ' এইবাৰ মানে IPL-ত মানে চবত চাই বেছি ৰান অৰেঞ্জ কেপ বুলি কয় সেই বেছিকৈ ৰান কৰা খেলুৱৈজনৰ নাম কি চাই সুদৰ্শন হয় ৰাইজ ই সঁচাকৈ শুদ্ধ উত্তৰ দিছে চাগে বহুত খেল চোৱা ন হেৰি কাৰ ফ্ৰেণ্ড তুমি RCB বিৰাট কোহলিৰ ফেন চ' বিৰাট কোহলিৰ ফেন এই ল'ৰাজন আৰু ভাল IPL চাইছে চাগে সেইকাৰণে ইমান খেল নাচাবা অলপ পঢ়াটো গুৰুত্ব দিবা আৰু ই সম্পূৰ্ণ শুদ্ধ উত্তৰ দিয়াৰ বাবে ইয়াক আমি এটা চকলেট গিফ্ট কৰিছোঁ আৰু আগলৈ ভালদৰে পঢ়িবা তাৰ কামৰে আজিলৈ এৰিলোঁ দেই যোৱা এতিয়া টিউচন যোৱা হেল্ল' তো ইফালে আৰু এটা বাবুক লগ পাইছোঁ টিউচন কৰিব অহা বাবু এটা প্ৰশ্ন সুধিম বাবু তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম জ্যোতিষ্মান নাথ তুমি কি শ্ৰেণীত এবাৰ 4 ক্লাছ 4 তোমাক মানে কেনেকুৱা প্ৰশ্ন সুধিলে তুমি উত্তৰ দিব পাৰিবা কোৱাচোন সহজ বাবুই কৈছে সহজ প্ৰশ্ন সুধিবলৈ তো অসমৰ বৰ্তমান শিক্ষামন্ত্ৰী কোন কেশৱ মহন্ত তো বাবুৱে মানে উত্তৰ দিছে মানে কেশৱ মহন্ত বুলি ন বাবু তোমাৰ ভুল হৈছে বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী হৈছে ৰণোজ পেগু তুমি এতিয়া ক'ত যোৱা টিউচনত যোৱা ঠিক আছে